তো নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। তো যিহেতু প্ৰতি বছৰে আমাৰ SSCৰ এক্সামসমূহ আহি থাকে বা আন বহুতো এক্সট্ৰা পোষ্ট আহি থাকে, CICF হওক, CRPF হওক বা SSB অন্য পোষ্টসমূহ আহি থাকে। তো এই যিহেতু SSCৰ আমাৰ 2026-ৰ 27 এপ্ৰিলৰ পৰা এক্সাম হৈছিল। তো আজি 30 মে'। তো আজি এক্সামৰ লাষ্ট আজি। আৰু তাৰে মাজতে বহুতো SSCৰ পোষ্ট আহি আছে আৰু CGLৰ পোষ্ট নতুন ওলাইছে, বহুখিনি পোষ্ট আহিছে, প্ৰায় 12,256টা পোষ্ট। তো এই পোষ্টসমূহৰ বাবে কোনে কোনে অনলাইন কৰিব পাৰিব বা এডুকেশ্যন কোৱালিফিকেশ্যন বা বয়সৰ সময়সীমা কিমান লাগিব, চ' এই ভিডিঅ'টোত আজি দেখুৱাই দিম। তো ভিডিঅ'টো চাই থাকিব শেষলৈ। গতিকে এই পোষ্টসমূহৰ বাবে যিহেতু শিক্ষাগত অৰ্হতাত গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব আৰু লগতে বয়সৰ কথাটো 18ৰ পৰা 27 বছৰ, লগতে আৰু কিছুমান বয়সৰ ক্ৰাইটেৰিয়া দিয়া আছে। যিহেতু SC ST কিছুমান কাষ্ট লৈ এজ ৰিলেক্সেশ্যন পাব। তো SC আৰু STৰ 5 বছৰ, লগতে OBCৰ 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাব বা আৰু এই পোষ্টসমূহৰ বাবে এটা SSCৰ এটা এপ্লিকেশ্যন ফিজ থাকে। তো এই এপ্লিকেশ্যন ফিজটো SC ST তেওঁলোকৰ ফ্ৰী হয়, তেওঁলোকৰ এপ্লিকেশ্যন ফিজ নহ'লেও হ'ব। আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে নালাগে, কোনো এপ্লিকেশ্যন ফিজ নাথাকে। আৰু যিহেতু OBC জেনেৰেল আৰু EWS, তো EWSৰ 100 টকা এপ্লিকেশ্যন ফিজ। তো বন্ধুসকল, যিহেতু SSCৰ যিহেতু প্ৰথমতে CBT হয়, কম্পিউটাৰত এক্সাম হ'ব, তো সেইটো সকলোৱে জানে চাগে। তো এইটোতো CGLতো প্ৰথমতে CBTৰ অনলাইন এক্সাম হ'ব। তো তাৰপাছত আৰু বেলেগ এইটো বস্তুত যিহেতু দৌৰাটো নাথাকে, ৱৰ্কিং থাকিব, বোলা থাকিব, হয়তো 5 কিলোমিটাৰ কোনব থাকিব। তো তাৰপাছত PST হ'ব, তাত হাইট জুখিব, হাইটৰ লগতে মেডিকেলি ফিট হ'ব লাগিব। তো সকলো মেডিকেলটো ভালকৈ চাবই। তো বন্ধুসকল, যিহেতু SSC CGLৰ 12,256টা পোষ্টৰ ইতিমধ্যে অনলাইনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তো 21 মে' তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু অন্তিম তাৰিখ 22 জুন তাৰিখলৈকে চলি থাকিব। তো যিসকলে কৰিম বুলি ভাবিছে অতি সোনকালে কৰি লওক। তো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন এনেকুৱা জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। তো ধন্যবাদ। জয় অসম।